guys, welcome to my YouTube channel Manash vlog. আজি মই আপোনালোকৰ মাজলৈ কোনো vlog লৈ অহা নাই। আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছো দিহিং পাটকাই আৰু প্ৰকৃতি সংৰক্ষণৰ কিছু কথা। মই বাৰু সেই বিষয়ে পিছলৈ কম। তাৰ আগতে আমাৰ যুৱ প্ৰজন্মই প্ৰকৃতি সংৰক্ষণ আৰু দিহিং পাটকাৰ ওপৰত কি ভাবে, তেওঁলোকৰ মতামত কি, সেই বিষয়ে বলকচোন আমি তেওঁলোকৰ মুখৰ পৰাই জানো। নমস্কাৰ। অসমৰ আমাজন চৰুত দিহিং পাটকাই বৰ্ষাৰণ্যৰ প্ৰতি যি চৰম ভাবুকি আহিছে, সেই ভাবুকি অহা খবৰে প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমী লোককে শংকিত কৰি তুলিছে। আমাৰ উত্তৰ পূবৰ জলবায়ুৰ ওপৰত দিহিং পাটকাই বৰ্ষাৰণ্যৰ যি অৱদান, সেই অৱদান অনস্বীকাৰ্য। অসমৰ কৃষি অৰ্থনীতি আৰু ভিন্ন প্ৰজাতিৰ বন্য জীৱ জন্তুৰ লগতে আমাৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিকতাৰ প্ৰেক্ষাপটত যিবোৰ গঢ় লৈ উঠা আমাৰ অসমৰ সভ্যতা, সংস্কৃতি, জীৱনগাথা আদি সকলোৰে ওপৰত গুৰুতৰ সমানেই অৱদান আছে আমাৰ এই দিহিং পাটকাই বৰ্ষাৰণ্যৰ দৰে অন্যান্য অৰণ্যৰো। অকল মানুহ নহয়, প্ৰকৃতিৰ বুকুত হাজাৰ বিজাৰ প্ৰজাতিৰ জীৱ জন্তু বৰ্তি থাকক, আমাৰ জলবায়ু নিৰাপদে থাকক, প্ৰকৃতিৰ বুকুত গঢ় লৈ উঠা আমাৰ মানুহৰ নিৰ্মল সংস্কৃতি আৰু সভ্যতা নিৰাপদে থাকক। যদি প্ৰকৃতি ধ্বংস হয়, তেতিয়াহ'লে আমাৰ এই সকলোবোৰ দিশৰ ওপৰতে ইয়াৰ সুফল পৰিব। ধন্যবাদ। নমস্কাৰ, মই জ্যোতিময় কলিতা আৰু আপোনালোকে সকলোৱে ইতিমধ্যে জ্ঞাত যে দিহিং পাটকাইৰ ওপৰত যি এক অন্যায় চলি আছে, তাৰ আঁৰত আমাৰ ভাৰত চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে। যি পদক্ষেপ হৈছে কয়লা খনন কাৰ্য। আৰু আমাৰ অসমীয়াসকলে, বিশেষকৈ আমাৰ নৱপ্ৰজন্মসকলক মই এটা অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ নৱপ্ৰজন্মখিনিয়ে এই ক্ষেত্ৰত বিশেষকৈ মাত মতা উচিত বুলি মই ভাবোঁ। আৰু কিয়নো আচলতে আমি সকলোৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছোঁ। যদিহে আজি দিহিং পাটকাই যদি ধ্বংস হোৱাত যদি আমি নিমাত হৈ ৰওঁ, কাইলৈ আমাৰ কাজিৰঙা ধ্বংস হ'লেও আমি যদি নিমাত হৈ ৰওঁ, তেনেহ'লে আমাৰ ভৱিষ্যত কিন্তু বৰ অন্ধকাৰ হ'ব। আৰু আমাৰ ভৱিষ্যত কিন্তু কয়লাৰ দৰে কলা হ'ব, কেতিয়াও সেউজীয়া হ'ব নোৱাৰে। আৰু এটা কথা এইখিনিতে ক'ম যে দিহিং পাটকাই যি কয়লা খনন কাৰ্য আৰম্ভ হৈছে, সেই কয়লা খনন কাৰ্য বৈধ হওক বা অবৈধই হওক, ইয়াৰ আমি তীব্ৰভাৱে নিন্দা কৰোঁ আৰু তীব্ৰভাৱে ইয়াৰ এই পদক্ষেপৰ ওপৰত আমি গৰিহণা জনাইছোঁ। আৰু লগতে আন এটা কথা ক'ম যে এই যি দিহিং পাটকাই আছে পূবৰ আমাজন খ্যাত, এই অভয়াৰণ্যৰ কথা আমি আচলতে যি এচাম মানুহ আছে যিয়ে এতিয়ালৈকে এই কথাটো নাজানে যে দিহিং পাটকাইৰ লগত কি চলি আছে, দিহিং পাটকাইৰ বৰ্তমানৰ পৰিস্থিতি বা স্থিতি কি। এই কথাখিনি বৰ্তমানৰ বহু এনেকুৱা মানুহ আছে যিসকলে নাজানে। বৰ্তমান আমাৰ প্ৰথম দায়িত্ব হৈছে আমি সকলোকে এই কথাখিনি জনাব লাগে। দ্বিতীয় কথাটো হৈছে আমি সকলোৱে একেলগে মাৰ বান্ধি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। আজি যিহেতু আমাৰ এক কৰোনাৰ বিৰুদ্ধে আমি আজি আন্দোলন কৰি এক যুঁজ আমি আৰম্ভ কৰি কিনে আমি যিহেতু ঘৰৰ ভিতৰত আমি আবদ্ধ হৈ আছোঁ, তেনেস্থলত বিভিন্ন মাধ্যম আছে, যেনেকুৱা আমাৰ ছ'চিয়েল নেটৱৰ্কিং ছাইট আছে, আমাৰ বিভিন্ন, যিহেতু এইটো মোবাইলৰ যুগ, আমি সকলোৱে বিভিন্ন ধৰণে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰোঁ। সেয়েহে সমূহ অসমীয়া ৰাইজক মই এটাই অনুৰোধ জনাম যে তেওঁলোকে যিকোনো ধৰণে হওক ইয়াৰ বিৰুদ্ধে মাত মাতক আৰু দিহিং পাটকাই সংৰক্ষণৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক, দিহিং পাটকাইক তেওঁলোকে জীয়াই ৰাখক। আৰু লগতে আজিৰ এই কথাখিনি মই অন্ত পেলাম, সদায় যিষাৰ কথা কৈ আহিছোঁ, পূৰ্বতেও কৈছোঁ আৰু আজিও সেইষাৰ কথাই ক'ম যে কলা আপোনাৰ প্ৰশান্তি হ'ব নোৱাৰে, সেউজীয়া আপোনাৰ সকাহ। ছেভ দিহিং পাটকাই। প্ৰকৃতিয়েই আমাৰ জীৱন, প্ৰকৃতিয়েই আমাৰ অস্তিত্ব। প্ৰকৃতিক জীয়াই ৰখাটো আমাৰ এক কৰ্তব্য। আজি সংবাদ মাধ্যমত বহুতকৈ প্ৰচাৰিত হৈ থকা এটি বিষয় হৈছে দিহিং পাটকাই মুক্ত কয়লা খননৰ অনুমতি প্ৰদান কৰা। আমি সকলোৱে জানো সমগ্ৰ বিশ্ব ক'ভিড-19 আক্ৰান্তত আমাৰ অসমত ক্ৰমাগতভাৱে কৰোনা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনে ভয়াৱহতাৰ সময়ত নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থৰ উপৰিও যেতিয়া আমি অসমৰ জাতীয় সম্পদ ৰক্ষাৰ বাবে এনেদৰে প্ৰতিবাদ কৰিব লগা হৈছে, চৰকাৰক অনুৰোধ কৰিব লগা হৈছে, সঁচাকৈ বিষয়টো বৰ দুৰ্ভাগ্যজনক।
এই মুক্ত কয়লা খননৰ অনুমতি প্ৰদানে দিহিং পাটকাইত লৈ বৰ এক চৰম ভাবুকি আনিছে, যাৰ বাবে আজি বৰ্তমান ছাত্ৰ সমাজ যুৱ প্ৰজন্ম জাগি উঠিছে। সকলোৱে ৰক্ষা কৰিব বিচাৰিছে দিহিং পাটকাইত। এই দিহিং পাটকাইত মুক্ত কয়লা খননৰ অনুমতি প্ৰদানে আমাৰ মাজৰ পৰা হয়তো হেৰাই যাব চিৰদিনৰ বাবে বিভিন্ন ধৰণৰ অৰ্কিড, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, বিভিন্ন গছ গছনি, প্ৰাকৃতিক সৌন্দৰ্য, পূবৰ আমাজন স্বৰূপ দিহিং পাটকাই হয়তো একেবাৰে ধ্বংস হৈ যাব। এতিয়া বিতৰ্কও চলিছে বিষয়টোৰ ওপৰত। কিছুমানৰ মতে অভয়াৰণ্যখনত এক সৰু অংশতে অৰ্থাৎ 98.5 হেক্টৰ ভূমিতে কয়লা খনন কৰা হ'ব, অভয়াৰণ্যখনত নহয়। ইয়াৰ উপৰি বৈধ অবৈধ আমাৰ বিষয় বৈধ অবৈধ বা অভয়াৰণ্যখনত নহয় কোনোবা অঞ্চলত কয়লা খনন কৰিব, সেই বিষয় নহয়। আমি এটাই জানো, আমি মুক্ত কয়লা খননৰ অনুমতিক আমি তীব্ৰভাৱে গৰিহণা কৰিছোঁ। আমি ৰোধ কৰিব বিচাৰিছোঁ অবৈধ আৰু বৈধই হওক কয়লা খনন কাৰ্য। আমি জীয়াই ৰাখিব বিচাৰিছোঁ আমাৰ দিহিং পাটকাই, পূবৰ আমাজন স্বৰূপে খ্যাত হৈ থাকক দিহিং পাটকাই। ইয়াত থকা জীৱ জন্তুবোৰ মুক্তভাৱে বিচৰণ কৰি থাকক। সিহঁত আমাৰ সন্তান দেৱী। আমি যদিহে সিহঁতক ধ্বংস কৰি পেলাওঁ, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ ফালে আমি কি চিন্তা কৰিছোঁ, সিহঁতৰ কাৰণে আমি কি ৰাখিছোঁ? আমি এই যুৱ প্ৰজন্ম যি পদক্ষেপ গ্ৰহণ কৰিছোঁ ছ'চিয়েল মিডিয়া বা ফেচবুকৰ জৰিয়তে আমি সমগ্ৰ অসমৰ মানুহক জনাই দিব লাগিব যে দিহিং পাটকাই মুক্ত কয়লা খননৰ ফলত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, কেনেকুৱা ধৰণৰ দুষ্প্ৰাপ্য সম্পদ, কোনবোৰ দুষ্প্ৰাপ্য সম্পদ আমাৰ মাজৰ পৰা হেৰাই যাব। আমাৰ বাবে সেই দেওমালী হস্তি ৰিজাৰ্ভটোৰ কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, বন্য হস্তিবিলাক কোনো কি দশা হ'ব পাৰে, তাত বসবাস কৰি থকা খামটি, চিংফং, কৈবৰ্ত, মৰাণ, মটকাৰী জনগোষ্ঠীৰ লোকসকলক কি হ'ব পাৰে। হলৌবান্ধত বন মানুহৰ বাসস্থানৰ প্ৰতি থকা ভাবুকিৰ কথা আমি জনাই দিব লাগিব। আমি সজাগ কৰি তুলিব লাগিব, মানুহক অনুৰোধ কৰিব লাগিব, চৰকাৰক অনুৰোধ কৰি জনা উচিত যে তাত মুক্ত কয়লা খনন নকৰক। দিহিং পাটকাই হৈ জীয়াই থাকিবলৈ দিয়ক। নমস্কাৰ, মোৰ নাম তন্ময় কলিতা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কিয়নো সেউজীয়াই আমাক উশাহ দিয়ে, সেউজীয়া অবিহনে আমি আমাৰ জীৱন কল্পনা কৰিব নোৱাৰোঁ। আৰু দিহিং পাটকাইত বৰ্তমান সময়ত যি বৈধই হওক নাইবা অবৈধই হওক যি কয়লা খনন চলিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু দিহিং পাটকাই এনেকুৱা এখন বৰ্ষাৰণ্য য'ত বিভিন্ন প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী নাইবা বিভিন্ন প্ৰকাৰৰ উদ্ভিদকুল, অৰ্কিড, এইসমূহ পক্ষীকুল, চৰাই চিৰিকটি আদি তাত ভৰপূৰ হৈ আছে। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এখন ঠাই দিহিং পাটকাই। গতিকে দিহিং পাটকাই ৰক্ষাৰ দায়িত্ব কেন্দ্ৰীয় নাইবা ৰাজ্য প্ৰতিখন চৰকাৰৰে আছে, লগতে আমাৰ জনসাধাৰণৰো আছে। আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মই যিহেতু প্ৰতিটো কথাতে অন্যায়ৰ বিৰুদ্ধে চিঞৰি উঠে, মাত মাতে, আমি বিগত সময়ছোৱাত সেইসমূহ কথা দেখি আহিছোঁ। গতিকে আজিৰ দিনতো যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে যুৱ প্ৰজন্মই এই ক্ষেত্ৰত মাত মাতক, নিজৰ স্থিতি সাব্যস্ত কৰক আৰু আনক সজাগ কৰি তোলক, আনক বুজাওক যে দিহিং পাটকাইৰ লগত কি হৈ আছে আৰু আমি ভৱিষ্যত প্ৰজন্মক কি শিকাব গৈ আছোঁ। আৰু আজি যদি আমি ইয়াৰ বিৰুদ্ধে মাত নামাতো, এই কাৰ্যৰ বিৰুদ্ধে, এদিন মানৱ জাতিয়ে নোহোৱা হ'বলৈ কিন্তু বেছি পৰ নাথাকিব। গতিকে সময় থাকোঁতেই কিন্তু আমি সজাগ হ'বৰ হ'ল, দিহিং পাটকাইক ৰক্ষা কৰিবৰ হ'ল, সুৰক্ষা দিবৰ হ'ল। আৰু আমি এটা কথাত বিশ্বাস কৰোঁ যে শিক্ষাই মানুহক প্ৰশ্ন কৰিবলৈ শিকায়, মাত মাতিবলৈ শিকায়। একাংশ ছাত্ৰ ছাত্ৰীয়ে কিন্তু বৰ্তমান সময়ত কেৱল অনলাইন শিক্ষাৰ ধামখুমীয়াত পৰি নিজকে ব্যস্ত কৰিছে। তেওঁলোকেও এই দিহিং পাটকাই সন্দৰ্ভত এষাৰ মাত মাতক, সেয়া আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। শেষত এটা কথা কওঁ, দিহিং পাটকাই আমাৰ সম্পদ, অসমীয়াৰ সম্পদ। গতিকে এই সম্পদক আমি প্ৰত্যেকজনেই জীয়াই ৰাখিব লাগিব আৰু পৃথিৱীখনক আমি সেউজীয়া কৰি ৰাখিব লাগিব আৰু পূবৰ আমাজনকো আমি জীয়াই ৰাখিব লাগিব। এষাৰ কথা ক'ব বিচাৰিছোঁ, ছেভ দিহিং পাটকাই।
তেওঁলোকে ইতিমধ্যে ক'লে, তেওঁলোকে মনৰ কথা ক'লে দিহিং পাটকাইৰ ওপৰত। তো মই কওঁ প্ৰকৃতিৰ ওপৰত। চাওক, এই পৃথিৱীখনত বিভিন্ন জীৱ জন্তু আছে, তাৰ ভিতৰত শ্ৰেষ্ঠ জীৱটো হ'ল আমি মানুহবোৰ। যদি আমি মানুহবোৰে প্ৰকৃতিখন যদি ধ্বংস কৰোঁ, তো তেনেহ'লে পৃথিৱীখন জীয়াই থাকিব কেনেকৈ? কাৰণ প্ৰকৃতি আৰু মানুহ, অৰ্থাৎ প্ৰকৃতি আৰু গোটেই জীৱ জন্তুৰ এটা সম্পৰ্ক আছে। প্ৰকৃতি নহ'লে এই মানুহ জীয়াই নাথাকোঁ। ভগৱানে আমাৰ মানুহক এটা সুকীয়া শক্তি দিছে, ক'ব পৰা শক্তি। ভাবক, যদি সেই শক্তি বাকী অইন জীৱ জন্তুবোৰক দিলে হয়, তেতিয়া আমাৰ কি হ'ল হয়? যে আমি প্ৰকৃতিক অত্যাচাৰ কৰোঁ, বনাঞ্চল আমি কাটি ধ্বংস কৰোঁ, সেই বনাঞ্চলত থকা জীৱ জন্তুৱে যদি কথা ক'ব পাৰিলে হয়, তেতিয়াহ'লে কি হ'ল হয়? আপোনালোকে ভাবক এবাৰ, কি হয় তেওঁলোকেতো এতিয়া কথা ক'বও নোৱাৰে। জনামতে দিহিং পাটকাইৰ ওচৰৰ এডোখৰ ঠাইত কয়লা খনন কাৰ্য কৰা হৈছে। আজি তাত কৰিছে, কালি দিহিং পাটকাইৰ পৰা বুকুতে কৰিব। তাৰপিছত তাত থকা জীৱ জন্তুৰ কি হ'ব? আপোনালোকে এবাৰ ভাবি চাওক। বেলেগ নকওঁ, শেষত এইটোৱে কওঁ, ছেফ দিহিং পাটকাই। দিহিং পাটকাইক সুৰক্ষিত, অকল দিহিং পাটকাইকে নহয়, এই পৃথিৱীত যিমান বনাঞ্চল আছে সকলোকে প্ৰকৃতি জগতখনক ধৰি ৰাখক আপোনালোকে। আমি মানুহে যদি ধৰি নাৰাখোঁ, কোনে ধৰি ৰাখিব? আমি এই প্ৰকৃতি জগতখন ধ্বংসৰ গৰালৈ ঠেলি দিব নোৱাৰোঁ, কাৰণ প্ৰকৃতি ধ্বংস যদি আমাৰ মানৱ জাতিটো ধ্বংস। এইটোৱে কওঁ, দিহিং পাটকাইক সুৰক্ষিত কৰক। অকল দিহিং পাটকাইকে নহয়, গোটেই প্ৰকৃতি জগতখনক আপোনালোকে, অৰ্থাৎ আমি আহক সুৰক্ষিত কৰোঁ। এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।